হেল্ল' এভৰিৱান, মোৰ মিনি ব্লগলৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। এতিয়া ৰাতিপুৱা 5টা বাজিছে, মই সোনকালে উঠিলোঁ সেইকাৰণে মুখ চুখ ধুই প্ৰথম গৰম পানী কৰি লৈছোঁ। ভাবিছোঁ প্ৰথমতে গা পা ধুই লওঁ, কাৰণ আজি যিহেতু ভাগৱত পাঠ কৰিম। সেইকাৰণে ভণ্টি লাগিছে মোচাৰ কামত, চাইছেনে? তাই ধুনীয়াকৈ গোটেই ভালকৈ চফা কৰি দিছেগৈ। যিহেতু আমি এইকেইদিন আছোঁ কাৰণে কৰি দিছোঁ, তাৰপিছততো এনেকৈ লেতেৰাই পৰি থাকিব। তাৰপৰা ভণ্টিয়ে যোগাৰ কৰিছে বাচ্চাবিলাকৰ কাৰণে খোৱাৰ ব্যৱস্থা। 3টা ল'ৰা আছে, সিহঁতৰ পেটটো ভৰাই ল'ব পাৰিলে মাককেইজনী বহুত ডাঙৰ এটা ৰেহাই হৈ যায়। তাই সেইকাৰণে চবৰ কাৰণে ৰুটি বনাইছে। চাইছেনে, আমাৰ চকুৱে এটা এটা নি পিনি খায়েই আছে। 2খনমান খালেগেই। তাৰপিছত এইফালে মই মাক খুৱাব লাগিছোঁ। মাক ভোক লাগিছে, খালী পেটৰ দৰৱবিলাক দিলোঁ আৰু এতিয়া খুৱাই লওঁ। মাকো খুৱাই ল'লে আমি আজৰি হৈ যাওঁ দিয়কচোন। মাক খুৱাই থকা দেখি ভণ্টি আহি কৈছে মোকো দে। তাৰপিছত তাকো এডোখৰ খুৱাই দিলোঁগৈ। তাৰপৰা কৈছে সৰু সময় কথাবিলাক মনত পৰি যায় কেতিয়াবা কেতিয়াবা এনেকৈ কৈছে। মাও কৈছে অঁ বোলে মোকো মনত পৰে, তহঁতৰ দুটাক দেখি নাপালে বোলে কেনেকৈ লাগি থাকে মোক বোলে মনটো। মায়ে কৈছে সোনকালে সোনকালে খা আৰু উঠি পিনি দৌৰিব লাগিব বুলি কৈছোঁ। কিবা কিবি কৈ মানে ভণ্টি জমাই আছে আৰু ইফালে মই ৰেডি হ'বলৈ লাগিলোঁ আৰু ইফালে ভকত অহা আৰম্ভ হ'ল। 3জনক মাতিছোঁ, মানে যথাশক্তি তথা ভক্তিৰ দৰে হৈছেগৈ। তাৰপিছত দাদাসকলে এতিয়া আমাৰ আৰম্ভ কৰিব। তো দাদাই এইফালে যা যোগাৰ মই দি দিলোঁ আৰু আহিলে আমাৰ এই নাচনীকেইজনী। বহুত ধুনীয়া ধুনীয়া গান গাইছে, নাচিছে। সৰু সময়ৰ কথা মনত পৰি গৈছে। আমি কিন্তু যেনেকৈ জেং বিহু মাৰিছিলোঁ, যিবিলাক গান গাইছিলোঁ, সেইবিলাক গান কিন্তু এতিয়া গোৱা নাই। চাই হ'লে ভাল লাগিছে। তাৰপিছত ময়ে আগভাগ ল'লোঁ আৰু ইফালে শৰাইভাগ আগবঢ়ালোঁ। সিহঁতক আশীৰ্বাদ দি ইফালে আকৌ ভকতৰ আৰু যোগাৰতে লাগিছোঁ। সকলো যা যোগাৰ হৈ গৈছে। এতিয়া ডাঙৰ দাদাজন অহা নাই, তেখেতৰ কাৰণে আমি ৰৈ আছোঁ। তো অকণমান বাকী আছে, সেয়া দাদাই সজাই দিছে। 3জন ভকতক যিহেতু মাতিছিলোঁ, সকলো আহি উপস্থিত হৈছে আৰু এতিয়া আমাৰ আৰম্ভ কৰিছে ভাগৱত পাঠভাগ। তো আপোনালোকে মোৰ মিনি ব্লগটো চাই কেনে পালে নিশ্চয় জনাবচোন। আৰু এইফালে দেখিছে আমাৰ ভাইটি ধুতি পিন্ধিব নাজানে। নবৌয়ে হেল্প কৰিছে। মই কৈছোঁ এনেকৈ নবৌ পাবলৈ ভাগ্য লাগিব দেই, ধুতি পিন্ধাই দিছে বোলে। তাৰপিছত সৰু হৈ গৈছিলে, আকৌ ডাঙৰ ধুতি ওলাই পিন্ধাইছে। তাৰপৰা মায়ে জোকাইছোঁ, চাইছেনে? মায়ে দেখুৱাইছে, চা মোৰ দেউতাৰ ঘৰৰ পৰা বোলে চোলা দিছে। মানে আমাৰ সৰু মামী মাৰ কাৰণে চোলা এটা আনি দিছিলে। বৰ ধুনীয়া লাগিছে পিন্ধাই দিয়াৰ পিছত, চাফ চিকুণ কৰি পিন্ধাই দিলোঁ। আৰু এয়া আমাৰ সকলো এতিয়া বহিছোঁহি। এতিয়া আৰম্ভ হ'ব আমাৰ ভাগৱত পাঠভাগ। আমাৰ ঘৰত আকৌ ভাগৱত পাঠভাগ বহুত সুন্দৰকৈ হৈ জানেনে? 1 ঘণ্টা পঢ়িলে বহুত ভাল লাগিলে। সকলো বিদায় দি এয়া আমি গধূলি সময়ত সকলো বহিছোঁ। আৰু সৰু সময় কিছু কথা আমাৰ ভণ্টিৰ বহুত স্মৃতি আছিলে, সেইখিনি মনত পেলাই আমি সকলোৱে হাঁহিয়ে আছোঁ আৰু হাঁহিয়ে আছোঁ। মিনি ব্লগটি আগবঢ়ালোঁ, কেনে পালে নিশ্চয় জনাব। ভাল লাগিলে লাইক কমেণ্ট শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। আৰু যিসকলে ফেচবুক পেজত চাইছে, মোৰ ফেচবুক পেজটো ফ'ল' কৰি ল'ব। আমাৰ এই মাহী যে বহুত হাঁহে আৰু এই ভণ্টিৰ কিছুমান স্মৃতিবিলাক ওলাইছে এনেকৈ, জানেনে? তো আজি মিনি ব্লগটি ইমানতে সামৰিছোঁ। নেক্সট মিনি ব্লগত আকৌ লগ পাম। তেতিয়ালৈ বাই বাই এভৰিৱান।